বাপৰে বাপ আজি কি গৰম পৰিছে ইমান গৰমত কাম কৰিব নোৱাৰি দেই বৰ জোৰকে এটা কোল্ড ড্ৰিংকছ খাবলৈ মন গৈছে ইমান গৰমত নোৱাৰি আৰু অফিচৰ পিয়ন নয়নক মাতো তাকে এটা কোল্ড ড্ৰিংকছ আনিবলৈ দিওঁ নয়ন ক'ত আছ সোনকালে ইয়ালৈ আহ হয় স্যার মাতিছিলে নেকি নয়ন শুনচোন এই বাহিৰৰ ৰমেনৰ দোকানৰ পৰা মোৰ কাৰণে এটা কোল্ড ড্ৰিংক লৈ আনিবচোন হয় স্যার মই লৈ আনিছোগৈ দিনটোত কাম বন এটাও নকৰে কিন্তু কোল্ড ড্ৰিংক খোৱা কুটটো চোৱা নয়ন কিবা কৈছিলি নেকি নাই স্যার একো কোৱা নাই মই কোল্ড ড্ৰিংকটো লৈ আনিমগৈ স্যার নয়ন ক স্যার এইটো কোল্ড ড্ৰিংকছ টেবুলখনতে থ স্যার মোক খাবলৈ নকয় নেকি কোল্ড ড্ৰিংকছ কোন কোল্ড ড্ৰিংকছ আৰু দুটা মানুহে ভগাই খাব নোৱাৰি দেই তই যা তোক মই পিছতকে খুৱাই দিম ঠিক আছে স্যার মই যাওঁ তাক আকৌ কোল্ড ড্ৰিংকছ লাগে 10 মিনিটমান ৰৈ পেলাই খাওঁ ৰহ মলো কোনে মাতিছে মলো এইপিনে বটলটো পিনে চাচোন বটলটো পিনে চা আৰে বাপৰে ভূত দেখোন ভূত মলো ভয় নকৰিবা মই জিন হয় জিন মই যোৱা 1400 বছৰৰ পৰা এই বটলটোৰ ভিতৰত সোমাই আছো মলো তুমি মোক এই বটলটোৰ পৰা মুক্তি দিয়াব পাৰিবা কি কৈছা মই বুজি পোৱা নাই তুমি যদি এই বটলটো নিজৰ হাতেৰে চুই পেলাই যদি কৈ দিয়া ডৰ কে আগে জিত হে তেতিয়াহ'লে মই এই বটলটোৰ পৰা মুক্তি পাই যাম ঠিক আছে মই সেনেকুৱাই কৈছো ডৰ কে আগে জিত হে ধন্যবাদ মলো যিহেতু তুমি মোক 1400 বছৰৰ পিছত মুক্তি দিয়াইছা মই তোমাৰ যিকোনো 3টা ইচ্ছা পূৰণ কৰিম আৰে কি আচৰিত এনেকুৱাতো মই খালি টিভিতে দেখিছিলো টিভিত আৰু চিৰিয়েলতে দেখিছিলো জিন ভাই আজি বৰ মাল খাবলৈ মন গৈছে মালৰ বটল এটা আনি দিয়াচোন যেনেকুৱা ইচ্ছা কৰিছে মোৰ আকা এয়া লওক মোৰ আকা নম্বৰ 1ৰ ফুলৰ বটল এটা আকা আপোনাৰ দ্বিতীয়টো ইচ্ছা কওকচোন বহুত সুন্দৰ বহুত সুন্দৰ জিনি ভাই মোৰ দ্বিতীয়টো ইচ্ছা হৈ গ'ল যে মই এনেকুৱা এডোখৰ জেগাত থাকো য'ত মোৰ চাৰিওফালে খালি ছোৱালী থাকক যেনেকুৱা হুকুম কৰিছে মোৰ আকা আৰে ৱাও মজা লাগিছে জিনি ভাই মজা লাগিছে ধন্যবাদ মোৰ আকা মোৰ মৰমৰ আকা আপোনাৰ তৃতীয়টো ইচ্ছা খোজক জিনি ভাই তুমি মোৰ কিবা এটা এনেকুৱা ব্যৱস্থা কৰি দিয়া য'ত মই চৰকাৰী পইচাত আৰামছে শুই খাব পাৰো যি হুকুম মোৰ আকা আৰে জিনি ভাই এইটো ক'ত লৈ আনিলি মোক তই মোৰ আকা এজন ছাৰ আহি আছে আৰু এগৰাকী বাইদেউ আহি আছে তেওঁ আপোনাক পুৰাপুৰি বুজাই দিব আপুনি ক'ত পালেহি মলো আপোনাৰ যোনটো সোৱাব টেষ্ট লোৱা হৈছিলে তাৰ ৰিজাল্টটো পজিটিভ তাৰ মতলব আপোনাৰ COVID-19 পজিটিভ আহিছে মলো আপুনি টেনচন ল'বলগীয়া কোনো কথা নাই আপোনাৰ সম্পূৰ্ণ চিকিৎসা আৰু সম্পূৰ্ণ খোৱা বোৱা খৰচা চৰকাৰে উঠাব মলো আপোনাৰ যেতিয়ালৈকে টেষ্ট ৰিপৰ্ট নিগেটিভ নাহে আপুনি এই বিচনাখনৰ ওপৰতে আৰামছে শুই থাকক হায় ৰে হায় মোৰ ভাগ্য